চাওক না ৰাস্তা যোৱাকালি বৰষুণ পৰি একদম ৰাস্তা বেয়া হৈ গ'ল। তথাপিও আমি আহি আছোঁ মানে আজি ভোট সকলো অসমতে ভোট আজি কাম চলিছে আৰু মানে আহিব হেৰি নাছিলে মানে আমাৰ ৰুদ্ৰ আজি ভোট দিব সেইকাৰণে আহিব লগা হ'লে মানে কিনাতে মন্দিৰ আছে সেইটো দেখুৱাম বুলি আমি আহিলোঁ। এনে এই ৰজা গা ধোৱা মন্দিৰটো কেনেকৈ স্থাপিত হ'ল অকণমান ক'ব পাৰিব নেকি? কম মানে এইটো হেৰি আগতে মানে ৰজা আহে আৰু ইয়াত ঘাট এটা আছিলে মানে নদীৰ ঘাট আৰু আচ্ছা তাৰপিছত ৰজাই মানে গা ধুইছিলে ইয়াত সেইটো কাৰণে মানে ৰজা গা ধোৱা নাম হ'ল আৰু ৰজা গা ধোৱা মন্দিৰ। সেইটোৱে আৰু কাহিনী আৰু বেলেগ নাই। সেইটোৱে আৰু ইয়াত কিবা হেৰি এনে উৎসৱ কেতিয়া পাতে মই শংকৰ উৎসৱ পাতে তাৰপিছত আৰু কিবা কিবি পাতে ইমান মই শংকৰ উৎসৱত আহিছিলোঁ আগতে। আচ্ছা আগতে মোৰ ঘৰ ইয়াতে আছিলতো লাহেঘাটত। শংকৰদেৱৰ থান এইখন কীৰ্তন ঘৰ বুলি কোৱা হয়। ইয়াত ৰজাই আগত গা ধুইছিলে আৰু লাহৰীঘাটত লাহৰীয়ে গা ধোৱা বুলি কৈছিলে। এইখিনি ৰজা গা ধোৱা বুলি ঠাই হেৰি জনোৱা হৈছে আৰু এখন কমিটি আছে। কমিটিখনে মানে হেৰি ইয়াতে গোটেইখিনি বস্তু চোৱা চিন্তা কৰি থাকিবৰ কাৰণে আমাক ইয়াত থৈছে আৰু অকলশৰীয়াকৈ থাকে যে তেওঁ। আমিও গৰাখহনীয়া মানুহ, আমাৰো মাটি বাৰী কিনিব পৰা নাই। পুখুৰী এটা থকা বুলি কৈছে। পুখুৰী আছে এই হেৰি বিলখন সেইখন মানে ৰজা গা ধোৱা আৰু হেৰি পুখুৰী মানে আমাৰ পিছৰ ফালে আছে। হাই গাইজ, ৱেলকাম মাই বেক ইউটিউব চেনেল প্ৰাণজিৎ ব্লগ। আজি যাবলৈ ওলাইছোঁ ৰজা গা ধোৱা মন্দিৰ চাবলৈ। মোৰ লগত আছে ৰুদ্ৰ আৰু মই একেলগতে দুইটাই যাম। তেন্তে ভিডিঅ'টো পলম নকৰি বলকচোন আৰম্ভ কৰোঁ। আমি আহি পেলাই এইখিনিতে ৰখিলোঁ আৰু আমাৰ বাচন্তিখন অকণমান জীয়াব দিলোঁ অকণমান মানে এতিয়া ৰখি আছোঁ ইয়াতে। মানে বহুত জেগা আহিলোঁ না, ভাগৰ লাগিছে। কি কোৱা? হয় আৰু কেনেকুৱা লাগিছে আহি? মানে অনুভৱটোতো ভালেই লাগিছে আৰু প্ৰথম নিউ ভোটাৰ যেতিয়া ভোট দিম আজি ভোট দিব চাম। এইটোৱে আৰু লগতে ৰজা গা ধোৱা মন্দিৰটো চামগৈ, ভাল লাগিব, যথেষ্ট ভালে লাগিব। এতিয়া আমি দোকান এখনত ৰখিলোঁ। দাদা চিখৰ এটা লৈ যা। চিখৰ খাবি? পইচা নাই খালোঁ, 20 টকাহে আছে চব সৰ্বনা। মানুহ ভিৰ, সকলোৱে ভোট দিব গৈ আছে, আমিও গৈ আছোঁ। এতিয়াও বৰ্তমান পোৱা নাইহি। এতিয়া আমি পাইছোঁহি বগলীপাৰাপে আমি এতিয়া যাম চেনিবাৰী তালৈ গৈ আছোঁ। আগত টুমটুম, আমি পিছে हम लोग जा रहा है।
हम कोई ना नहीं होता। पाया अभी कुछ बात में पाएगा আমি এতিয়া ভৰ্তি কৰি আহিলোঁ এতিয়া ফাইনেলি পালোহি ৰজা গা ধোৱা মন্দিৰ আমি এতিয়া প্ৰৱেশ কৰোঁ কি দেখুৱাব পাৰোঁ বলকচোন শ্রীমন্ত শংকৰ জগত গুৰু ভকত বান্ধৱ এনেকুৱাই ভাল লাগিছে মানে ভবা নাছিলোঁ এনেকুৱা মন্দিৰ আছে বুলি মানে আমি আহিছিলোঁ ভোট দিবলৈ মোৰ লগৰ ৰুদ্ৰদাই ক'লে ৰজা গা ধোৱা মন্দিৰত এটা ভিডিঅ' বনাই যাওঁ ভিতৰত দেখুৱাব নোৱাৰিলেও বাহিৰৰ পৰা দেখুৱাই দিছোঁ ভিতৰত যিহেতু আমি গা ধুই নাহিলোঁ মানে সোমাব নোৱাৰোঁ তেন্তে এই ৰজা গা ধোৱা মন্দিৰটো কেনেকৈ স্থাপিত হ'ল অকণমান ক'ব পাৰিব নেকি কম মানেতো হেৰি আগতে মানে ৰজা আহে আৰু ঘাট এটা আছিল মানে নদীৰ ঘাট তাৰপিছত ৰজাই মানে গা ধুইছিলে সেইটো কাৰণে মানে ৰজা গা ধোৱা নাম হ'ল ৰজা গা ধোৱা মন্দিৰ সেইটোৱে আৰু কাহিনী আৰু বেলেগ নাই ইয়াত কিবা মানে উৎসৱ কেতিয়া পাতে শংকৰ উৎসৱ পাতে তাৰপিছত আৰু কিবা কিবি পাতে ইমান শংকৰ উৎসৱত আহিছিলোঁ আগতে মোৰ ঘৰ ইয়াতে আছিলোঁ শংকৰদেৱৰ থান এখন কীৰ্তন ঘৰ বুলি কোৱা হয় ইয়াত ৰজাই আগত গা ধুইছিলে আৰু লাহৰি ঘাটত লাহৰীয়ে গা ধোৱা বুলি কৈছিলে এইখিনি ৰজা গা ধোৱা বুলি ঠাই জনোৱা হৈছে আৰু এখন কমিটি আছে কমিটিখনে মানে হেৰি ইয়াতে গোটেইখিনি বস্তু চোৱা চিতা কৰি থাকিবৰ কাৰণে আমাক থৈছে অকলশৰীয়াকৈ থাকে যে তেওঁ আমিও গৰাখহনীয়া মানুহ আমাৰো মাটি বাৰী কিনিব পৰা নাই পুখুৰী এটা থকা বুলি কৈছে অঁ পুখুৰী আছে বিলখন সেইখন মানে ৰজা গা ধোৱা আৰু হেৰি পুখুৰী মানে আমাৰ পিছৰ ফালে আছে শংকৰ গুৰু ভৈলা অৱতাৰ বৈষ্ণৱ ধৰ্ম কৰিলা প্ৰচাৰ কৃষ্ণ
ওলাই আহিছোঁ ঘৰলৈ যাবলৈ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।